নমস্কাৰ বন্ধুসকল মই প্ৰীতম ফুকন সকলোকে স্বাগতম জনাইছো লাৰ্নিং উইথ প্ৰীতমৰ এটা নতুন ভিডিঅ'লৈ বহুত মানুহে মোক এটো কথা সুধি থাকে যিখিনি আমালৈ স্প্যাম কল আহি থাকে দিনে নিশা হে স্প্যাম কলখিনিক আমি কেনেকৈ ৰখাব পাৰো বহুতে হেখিনিক লৈ পেলাই অশান্তিত পৰি গৈছে আৰু মেবি আপুনিও তাৰ ভিতৰত এজন হ'ব পাৰে সো এই ভিডিঅ'টোত মই আপোনালোকক ষ্টেপ বাই ষ্টেপ এনেকুৱা কিছুমান আইডিয়া দিম যিবিলাক আইডিয়া আপুনি ফলো কৰি হে স্প্যাম কলছ বিলাকৰ পৰা আপুনি মুক্তি লাভ কৰিব পাৰিব আৰু এই কল বিলাকে আমাক কিমান বেছি অশান্তি কৰে সেইটো আপোনালোকে হয়তো বুজিব পাৰিছে কেতিয়াবা দিনটো 10 টাইমছলৈকে এনেকুৱা ধৰণৰ স্প্যাম কলছ আমালৈ আহি থাকে খবৰ সময়ত আহে ৰেষ্ট লোৱাৰ সময়ত আহি যায় বহুত সময়ত আমি যেতিয়া ইম্পৰ্টেণ্ট মিটিঙত থাকোঁ সেইখিনি সময়তো এনেকুৱা কিছুমান কল আমালৈ আহি থাকে যিবোৰে আমাক হাৰাশাস্তি কৰে আৰু ইয়াৰ যিটো একমাত্ৰ সলিউশ্যন মই বিচাৰি পাইছিলোঁ সেইটো কৰোঁতেও এই যিখিনি এজেণ্ট সেই এজেণ্টখিনিক ইগন'ৰ কৰাৰ পাছতো বাৰে প্ৰতি কিন্তু আমাক তেওঁলোকে কল কৰি থাকে আৰু যিটো কল আমি কেতিয়াবা ইগন'ৰ কৰিবলগীয়া কিছুমান ইম্পৰ্টেণ্ট কল আমি ইগন'ৰ কৰিবলগীয়া হৈ যায় আৰু কিছু সময়ৰ পাছত ডু নট ডিষ্টাৰ্ব যিটো ছাৰ্ভিচ সেইটোক আমি ল'বলগীয়া হৈ যায় যিটোৰ দ্বাৰা আপুনি আননেচেচাৰী কলসমূহ ব্লক কৰিব পাৰিব আৰু এনেকুৱা বহুত প্ৰভাইডাৰ আছে লাইক এয়াৰটেল BSNL ৰিলায়েন্স আৰু ভোডাফোন আইডিয়া যিসকলে এই DND ছাৰ্ভিচটো প্ৰভাইড কৰে কিন্তু এইটোক এক্টিভ কৰাৰ প্ৰক্ৰিয়াটো সকলো ছাৰ্ভিচ প্ৰভাইডাৰ কাৰণে বেলেগ এয়াৰটেলৰ এই ছাৰ্ভিচ প্ৰভাইডাৰটো এক্টিভ কৰিবলৈ একেবাৰে সহজ আৰু সিম্পল হয় আপুনি 1909ত কল কৰি আপোনাৰ DND ছাৰ্ভিচটো এক্টিভ আপুনি কৰিব পাৰে আৰু আপুনি ইচ্ছা কৰিলে ষ্টাৰ্ট DND আৰু ষ্টাৰ্ট 0 টাইপ কৰি 1909ত যদি আপুনি মেছেজ কৰে এয়াৰটেলত তেতিয়া আপোনাৰ যিখিনি আননেচেচাৰী কল সেইখিনিক তেওঁলোকে ব্লক কৰি দিব আৰু যদি আপুনি ৰিলায়েন্সৰ এজন কাষ্টমাৰ তেনেহ'লে আপোনাৰ মাই জিঅ' এপটো ইউজ কৰি আপুনি এই DND ছাৰ্ভিচটো এক্টিভ কৰাই ল'ব পাৰে য'ৰ পৰা আপুনি আননেচেচাৰী কলসমূহ আপুনি ব্লক কৰাব পাৰিব মাই জিঅ' এপটোত যাব আপোনাৰ মোবাইল নাম্বাৰ দি লগ ইন কৰিব আৰু তাত আপুনি প্ৰফাইল এণ্ড আদাৰ ছেটিংছত যাব য'ত আপুনি DND ছাৰ্ভিচটো এক্টিভ কৰিব পাৰিব য'ত আপোনালোকে সিলেক্ট প্ৰেফাৰেন্সত যাব আৰু তাত এটা প্ৰেফাৰেন্স সিলেক্ট কৰি আপুনি সাবমিট কৰি দিলে আপোনাৰ কামটো হৈ যাব লগতে আপুনি jio.com ত গৈ আপোনাৰ মোবাইল নাম্বাৰ দি লগ ইন কৰাৰ পাছত আপুনি প্ৰফাইল এণ্ড ছেটিংছত গৈও DND আপুনি এক্টিভ কৰিব পাৰিব যদি আপুনি ভোডাফোন ইউজ কৰি আছে তেনেহ'লে ষ্টপ 0 লিখি পেলাই আপুনি 1909ত মেছেজ কৰিব পাৰে আৰু আপুনি 1909ত কল কৰি আপোনাৰ DND ছাৰ্ভিচটো এক্টিভ কৰাব পাৰে য'ত নেকি 4 পৰা 7 দিনৰ ভিতৰত আপুনি এইটো এক্টিভ হৈ যাব যদি আপুনি BSNLৰ ইউজ কৰি আছে তেনেহ'লে আপুনি 1909ত কল কৰিলেও হৈ যাব আৰু আপুনি ষ্টাৰ্ট 0 টাইপ কৰি যদি 1909ত মেছেজো কৰি দিয়ে তেতিয়া আপোনাৰ DND ছাৰ্ভিচ অট'মেটিকলি এক্টিভ হৈ যাব ইয়াত কিছুমান আপোনালোকক বেলেগ উপায়ো দি দিছোঁ যাৰ দ্বাৰা আপোনালোকে DND ছাৰ্ভিচবিলাক এক্টিভ কৰাব পাৰিব 1909ত আপুনি এটা কল কৰিব পাৰে আৰু নতুবা আপুনি মেছেজ কৰিব পাৰে আৰু আপুনি আপোনাৰ NCPR ৰ অধীনত ৰেজিষ্টাৰ কৰিব পাৰে নেশ্যনেল কাষ্টমাৰ প্ৰেফাৰেন্স ৰেজিষ্টাৰ আৰু এই প্ৰচেছটোৰ পাছত আপোনাৰ কাষ্টমাৰ ছাৰ্ভিচৰ পৰা আপোনাৰ ছাৰ্ভিচ প্ৰভাইডাৰ আপোনাৰ DND ছাৰ্ভিচটো এক্টিভ কৰাব পাৰে কিছুমান এপৰ দ্বাৰা আপোনালোকে আননেচেচাৰী কলসমূহ ব্লক কৰিব পাৰে লাইক ট্ৰুকলাৰ হৈ গ'ল ব্লেকলিষ্ট হৈ গ'ল হিয়া হৈ গ'ল যিবিলাক আপোনালোকে প্লে ষ্ট'ৰত পাই যাব লিংক মই আপোনালোকক ডেছক্ৰিপশ্যনত দি দিম আপুনি স্পেম কলসমূহ মেনুৱেলিও ব্লক কৰিব পাৰে যদি কোনোবা এটা নাম্বাৰৰ পৰা আপোনালৈ বহুত বেছিকৈ স্পেম কল আহি আছে সেইটো আমনি লগা হৈ পৰিছে তেনেহ'লে আপুনি মেনুৱেলি লিষ্টত গৈ পেলাই সেই নাম্বাৰটো আপোনাৰ ফোনৰ পৰা আপুনি ডাইৰেক্টলি ব্লক কৰিব পাৰে ত' বন্ধুসকল আপোনালোকক মেবি এই ইনফৰমেশ্যনখিনি সহায় কৰিব আননেচেচাৰী কিছুমান স্পেম কলছ আপুনি ব্লক কৰাত আৰু সেই কলবিলাকৰ পৰা আপুনি আমনি নোপোৱা হৈ পৰিব যিকেইটা আটাইতকৈ বেছি ভাল লাগিলে ষ্টেপ সেইকেইটা আপোনালোকে কমেণ্ট কৰিব কমেণ্ট বক্স খালী আছে আৰু লগতে এনেকুৱা কিছুমান ইনফৰমেশ্যন পাই যাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব